ফাইনেলি আমাৰ কি আছিলে ৰদালি তুমি এইখন ক্লিয়াৰ হৈ গৈছে মানে শ্বৰ্ট ফিল্মখন আমাৰ লেখক লগতে আছে আমাৰ সহযোগিতা আমাৰ ডাইৰেক্টৰ ছাৰ লগতে মই বেকগ্ৰাউণ্ডত আছোঁ আৰু কেমেৰামেন নিশ্চয় চিনি পায় মোক তাতে আপোনালোকে চাব পাৰে বেছিকণ নেদেখাওঁ মানে এনেই অকণমান হৈ গ'ল আপোনালোকে ফিল্মখন অহাৰ পিছত চাব দেই বাই বাই এটা ছাপোৰ্ট কৰিব দেই চবে লুটুকনে ক'ব এইবাৰ কি হ'ল তহঁতি গম পাৱ গুটিয়ে ক'ব গম পাওঁ নহয় লুটুদা টুট কৰিম পঞ্চাছ দিম কাৰণ তাৰপৰা লুটুকনে কয় এইবাৰ জুবিনদাৰ লগত আমেৰিকা প্ৰগ্ৰেম ধৰি পাইছা নানে মই পাণ খাব যোৱা পায় নহয় প্ৰগ্ৰেমত যোৱা জুবিনদাৰ লগত আমেৰিকা প্ৰগ্ৰেমত যোৱা পাৰ গৈছে A few moments later. এই ৰবা ক'ত গৈছা 1,000 years later. আনিলো খালি গাই আছো এইটো আনিলে ভন নালাগে হৈ গ'ল হ'ব এইকণ পোহৰ হৈ যাব বহুত এখন চিঞৰা মাৰিব লাগে এইবিলাক ছাব্বিছ তো আমাৰ ইয়াৰ স্কিপৰ কাম পুৰা দ্ৰুত গতিত চলি আছে মানে ইমান কষ্ট এইফালে আমাৰ লাইটমেন এইফালে আকৌ ভকতৰ মুখ আমনিত লিখিবলগীয়া হৈছে এইফালে এইটো শুইয়ে দিলে ঢেল ভঙা দিলে নোৱাৰে বোলে তো মানে গাইজ কিমান কষ্ট কৰিছোঁ আমি এইখনৰ কাৰণে এই ভকেটৰে লোকেশ্যন চাইছে কেনেকুৱা ভকত লোকেশ্যনবোৰ কেনেকুৱা মজা আছে এইফালে শুধৰণি স্কিপ শুধৰণি ভকত খাই বাই কিবা এটা কৈ দিয়া এইখন অতি সোনকালে আহি আছে তো আমাৰ এইখনেই নহয় গাইজ এনেকুৱা আমাৰ 7খনমান স্ক্ৰিপ্ট বৰ্তমান লিখি থকা হৈছে এইখন আপোনালোকে এই ছেপ্টেম্বৰ মাহত পাব ন ভকত তো এইফালে মেনেজমেণ্ট আমাৰ স্ক্ৰিপ্টৰ চব মানে প্ৰডিউচাৰ মেনেজমেণ্ট এইফালে আমাৰ শুধৰণি তো চাই থাকিব আপোনালোকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নে কি ভকত তোমালোকে কিবা ক'বা নাই নে সামৰণি মাৰি দিওঁ অঁ অ'কে বাই বাই নে কি অ'কে এইফালে শুই দিলে